আমি ৰাতিপুৱা 10টাতে যাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া 11টাই বাজিলে আমি আজি যাব ওলাইছোঁ ক'ত যাম এতিয়া ৰেইন ফৰেষ্ট আমাৰ লগত শেষৰলৈকে আপোনালোকে থাকিব তেতিয়াহে আপোনালোকে গম পাব যে আমি আজি কলৈনো গৈ আছোঁ আমি নলনী পথাৰেদি গৈ আছোঁ এইফালেদি গ'লে নামৰূপ পায় নামৰূপৰ কাৰণে এইটো শ্বৰ্টকাট হয় এইফালে ৰাস্তাও বহুত বেছি ভাল বনালে নতুন ৰাস্তা হয় আৰু চাৰিওফালে সেউজীয়া পথাৰ বৰ ধুনীয়া লাগে পৰিৱেশটো আমি এতিয়া ব্ৰিজ এখন পাম যিখন ব্ৰিজ বনোৱা বেছি দিন হোৱা নাই সেইখন ব্ৰিজৰ নাম হৈছে লাল পাগুৰি ঘাট পামগৈ এতিয়া আমি এয়া হৈছে লাল পাগুৰি ঘাট নামৰূপ যাবলৈ হ'লে বহুত টাইম লাগে মানে দিল্লী ঘাট হয় এতিয়া আমি এইফালেদি নামৰূপ যাব পাৰোঁ গাড়ী লৈ কি ধুনীয়া দৃশ্য দেখিছেনে ইমান ধুনীয়া লাগিছে এয়া হৈছে অ' মামা তেল ডিপুত আমি তেল ভৰালোঁ ইয়াতে ডাঙৰ বাও ৰৈ আছে আমাৰ লগত যাবলৈ এতিয়া আমি পাইছোঁহি জয়পুৰ বাগান চাৰিওফালে বাগান আছে দেখিবলৈও বহুত ধুনীয়া লাগিছে আৰু বিশেষকৈ আজি বতৰটো কিন্তু বহুত ভাল বতৰ ৰ'দ নাই আৰু এটোপাল দুটোপালকৈহে বৰষুণ পৰিছিলে লেফ্ট ছাইডে গ'লে মানে নাহৰকটীয়া পামগৈ আমি গৈ আছোঁ পোনে জয়পুৰৰ পৰা পোনে গৈ আছোঁ এইখন গেটখনত লিখা আছে চাউলুং চুকাফা পৰ্যটন ক্ষেত্ৰ টিপাম এই গেটখনেদি ভিতৰেদি সোমাই আহিব তাৰপাছত এনেকৈ অকণমান যাব আমি গৈ আছোঁ গৈ থাকোঁতে ৰাস্তাতে বন্ধুজনক লগ পালোঁ ই অহা কথা নাছিলে কিন্তু পটককৈ ওলালে হিৰো একদম আমাক ছাৰপ্ৰাইজ দিলে নহয় গেটখনৰ পৰা প্ৰায় 4-5 কিলোমিটাৰমান আমি আহিলোঁ তাৰপাছত আমি সোঁ ছাইডে সোমাই দিলোঁ ইয়াৰ পৰা অকণমান গৈ এখন ব্ৰিজ পাম যিখনৰ নাম হৈছে নেপকো ব্ৰিজ আৰু এইখনেই হৈছে নেপকো ব্ৰিজ আৰু আমি য'ত আজি আহিছোঁ এই ব্ৰিজৰ তলেদি যাব লাগিব আমি এতিয়া এই ব্ৰিজৰ তলেদি গৈছোঁ গৈ পিনি আমাৰ মেইন লোকেশ্যনত আমি পাই যাম এয়া আমি পালোহি যাৰ নাম হৈছে ৰেইন ফৰেষ্ট ইক' ৰিজৰ্ট এজনী আহি ষ্টাইল মাৰিছে পুৰা ষ্টাইল মাৰিছে হেল্ল' সেই দুজনী চুলি কি হ'ল জান চুলি কি হ'ল কৰে চুলি কি হ'ল লদা মাৰিলে ইয়াত সোমোৱাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব সুন্দৰ ফুল আৰু আটাইতকৈ আকৰ্ষণীয় বস্তুটো হ'ল যে ইয়াত প্ৰায়বিলাক বস্তু কাঠেৰে আৰু বাঁহেৰে তৈয়াৰ কৰা হৈছে আৰু চাৰিওফালে মনোমোহা দৃশ্য দেখিব চাফ চিকুণতাৰে পৰিপূৰ্ণ শৃংখলাবদ্ধভাৱে সজাইছে সঁচাকৈ বহুত ধুনীয়া পৰিৱেশ আপোনালোকে আহিব এবাৰ চাই যাবহি আৰু এফালে বাঁহেৰে কাঠেৰে তৈয়াৰ কৰা বুলি মই কৈছিলোঁৱে আৰু টকোপাত দি বনাইছে আৰু যথেষ্টখিনি বনাবলৈও বাকী আছে এতিয়াই বহুতখিনি ধুনীয়া আৰু এইফালে এখন নদীও আছে গোৱা বালে বিচ পে সেনেকুৱাই লাগিছে অঁ ধুনীয়া লাগিছে ন পৰিৱেশটো তাতে আজি বতৰটো ধুনীয়া তহঁতি ইয়াত বহি থাকিলেহে গোৱাত থকা নিচিনা লাগিব যা ফাইনেলি আমি আহিমকৈ আজি আহি গ'লোঁ বহুত দিনৰ প্লেনিং বনাই নহয় পটককৈ হৈ গ'ল আহি গ'লোঁ ভাল লাগিছে আৰু দেখুৱাইছোঁ আপোনালোকক চাই থাকিব ধুনীয়া লাগিছে ন আমিও ধুনীয়া হৈ গৈছোঁ ন এখন হৈছে দিহিং নদী তাৰপিছত এইটো হৈছে নেপকো ব্ৰিজ পিকনিক খাবলৈ আমি আহিছিলোঁ সেইটো ছাইডত নহয় আমি এইটো ছাইডত আছিলোঁ গম পাইছনে গাঁৱৰ পৰা আহিছিলোঁ অঁ আমাৰ গাঁৱৰ পৰা আহিছিলোঁ তেতিয়া পানী নাছিলে আৰু আমি এবাৰ আহিছিলোঁ জেঠাইহঁতৰ লগত কৰি আছোঁ ইমানেই ধুনীয়া জেগাটো বহুত বেছি ধুনীয়া মানে আজি বতৰটো ভাল ন কিন্তু এতিয়া বৰষুণ পেলাইছে আৰু চলো ভিতৰত যাম চলো এইখন হৈছে ৰেইন ফৰেষ্ট ইক' ৰিজৰ্টৰ মেনু আমি ফাৰ্ষ্ট কফি চিকেন চাওমিন চিকেন মাঞ্চা অৰ্ডাৰ কৰিলোঁ আপোনালোকৰ সুবিধাৰ্থে মই মেনুখন আগবঢ়ালোঁ আপোনালোকে চাই ল'ব পাৰে দুগৰাকী
ইনষ্টাগ্ৰামৰ ৰীল বনোৱাতহে ব্যস্ত হৈ আছে। আমি এইফালে অৰ্ডাৰ কৰি বহি আছোঁ, এতিয়ালৈকে আহি পোৱাহিয়ে নাই। আমিও তিনিগৰাকীয়ে এনেই বহি থকাতকৈ ফটোকে মাৰি ল'লোঁ। কেনেকুৱা লাগিছে ক'ব ফটোকেইখন। এইখিনিয়ে হৈছে চিকেন মানচাও, খাবলৈ বহুত টেষ্টি হয়। মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিলোঁ। ইয়াত আছে মেগী, চিকেন, কণী চব মিক্স কৰি পিনি দিয়ে আৰু ঢেৰ কিবা কিবি দিয়া আছে। এইফালে লৈছোঁ চিকেন পকৰা, এইখিনিও টেষ্টি হয় খাবলৈ। কি লগত বহুত টাইম লগাই লগত কৈ দে চুপটো মজা ন তাকে ভাল নাই খোৱা মই পুৰা দিছ ন অকলে অকলেতে আমি লাইটকৈ খাই ল'লোঁ। তাৰপাছত আমি আকৌ ভিডিঅ' কৰিলোঁ, ফটো মাৰিলোঁ। আপোনালোকক মই দেখুৱাইছোঁ সকলোখিনি। সেয়া ফটো প'জ দিছে পুৰা এফালে তুলি মেটি এয়া হৈছে আমাৰ ছেকেণ্ড অৰ্ডাৰ। আমি চালাড ল'লোঁ, তাৰপাছত ল'লোঁ চিকেন কাৰী আৰু ল'লোঁ গাহৰি মাংস বেম্বু চুটৰ লগত, যিটো ভিডিঅ' কৰিবলৈ একদমেই পাহৰি গ'লোঁ। লগত ল'লোঁ টোপোলা ভাত। গোটেইকেইটা ডিছ খাবলৈ বহুত বেছি ভাল আছিলে, বহুত সোৱাদ হয়। টেষ্টি টেষ্টি খাওঁ খাওঁ লাগিছেনে বাৰু? চিকেন কাৰী, গাহৰি মাংসখিনি দেখা হ'লে চাগে আপোনালোকৰ আৰু খাওঁ খাওঁ লাগিলে হয়। পেট পূজা কৰাৰ পাছত আমি পুনৰ অকণমান সময় বহিলোঁ। আমি তাত আকৌ ভিডিঅ'জ বনালোঁ, ফটো মাৰিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ' বা ফটো চাব বিচাৰে তেনেহ'লে ফেচবুক নহ'লে বা মোৰ ইনষ্টাগ্ৰামত যাব। তাৰ বাবে আপোনালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ পিনি ফ'ল' কৰিব। আৰু যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। শেষত গোটেইখিনি দেখাই দিছোঁ চাৰিওফালে এতিয়া আমি ঘৰলৈ ৰাওনা হৈছোঁ দেই। তো আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ। হয় এয়া গৈ আছে ফাইনেলি ঘৰ পালোহি আৰু আজিৰ দিনটো বহুত বেছি ভাল লাগিলে। একদম প্লেনিং লগৰবিলাকৰ লগত বহুত আগৰ পৰা প্লেনিং বনাওঁ, বা দাদাহঁতৰ লগত বা ভাইটিহঁতৰ লগত ভণ্টিহঁতৰ লগত চবৰ লগত প্লেনিং বহুত আগৰ পৰা বনাওঁ, কিন্তু সেই প্লেনিং কেতিয়াও ছাকচেছ নহয়। সেইটো কাৰণে প্লেনিং সদায় আগদিনাখন বনাব বা আগ মুহূৰ্তত বনাব আৰু লগালগ একদম ওলাই গুচি যাব লাগে। তো আমিও তেনেকৈ কালি দিনটোত প্লেনিং বনালোঁ, গধূলিত আকৌ গধূলি সময়ত পটককৈ চাৰিজনীয়ে কথা পাতিলোঁ বোলে যাওঁ বৈ এনেকৈ বুলি। তো আজি পটককৈ ওলাই গুচি গ'লোঁ আৰু দিনটো বহুত বেছি ভাল লাগিলে। 7জন মানুহ, খানাও বহুত ভাল আৰু তাত টাইম বহুত ধুনীয়া স্পেণ্ড হয়। আৰু প্লাছ লকডাউন বুলি ঘৰত সোমাই আছিলোঁ, আজি 2 বছৰেই হ'ল তেনেকৈ ফুৰিবলৈ পোৱাই নাছিলোঁ। আজি সেইটো কাৰণে বহুত বেছি ভাল লাগিলে। আৰু এতিয়া সময় 4টালৈ 20 মিনিট আছে আৰু আপোনালোকেতো গম পায় আমাৰ এইফালে খেল হৈ আছে ফিল্ডত। তো খেলৰ কাৰণে আমি এতিয়া পটাপট মুখ চুখবিলাক চাফা কৰি যাওঁ। আৰু গোটেই ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব। আৰু আজিলৈ আহিছোঁ আৰু নতুন নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ পুনৰ আহিম। বাই বাই।